ধৰা হ'ল এইটো আমাৰ সূৰ্য আৰু এইটো এখন চন্দ্ৰ। চন্দ্ৰ আৰু সূৰ্যৰ মাজত যেতিয়া পৃথিৱীখন আহে। নমস্কাৰ বন্ধুসকল, TejasAssam চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'কেইটাত জিঅ'গ্ৰাফিৰ টপিকসমূহ ডিছকাছ কৰিছিলোঁ। আজি এই ভিডিঅ'টোত আমি চন্দ্ৰগ্ৰহণ সম্পৰ্কে আলোচনা কৰোঁ। আপোনালোকে হয়তো নিশ্চয় চন্দ্ৰগ্ৰহণ সম্পৰ্কে জানে বা শুনিছে, কিন্তু চন্দ্ৰগ্ৰহণ আচলতে কিয়নো হয় বাৰু, আৰু আহি থকা পৰীক্ষাসমূহত চন্দ্ৰগ্ৰহণৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু থাকোঁতে মা আইতাসকলে কৈছিল যে চন্দ্ৰগ্ৰহণনো আচলতে কি, চন্দ্ৰগ্ৰহণৰ সময়ত কি হয়, ৰাক্ষসতা আহি পেলাই চন্দ্ৰটো খাই পেলাই, আৰু যিমান সময়লৈকে ৰাক্ষসৰ গলত চন্দ্ৰটো থাকে ইমান সময়লৈকে আমি চন্দ্ৰটো দেখা নাপাওঁ। তাৰপিছত ৰাক্ষসৰ গলেৰে চন্দ্ৰটো ওলাই যায়, যাৰ ফলত আমি চন্দ্ৰগ্ৰহণটো দেখাওঁ। কিন্তু এই যুক্তিটো সঁচা হয়নে? আপোনালোকে নিশ্চয় জানে এইটো সঁচা নহয়। আচলতে কি হয় চন্দ্ৰগ্ৰহণৰ সময়ত? এতিয়া চন্দ্ৰগ্ৰহণৰ সময়ত হয় কি, চন্দ্ৰ আৰু যোনটো আমাৰ সূৰ্য আছে, সূৰ্য আৰু চন্দ্ৰৰ মাজত পৃথিৱীখন। ধৰা হ'ল এইটো আমাৰ সূৰ্য আৰু এইটো এখন চন্দ্ৰ। চন্দ্ৰ আৰু সূৰ্যৰ মাজত যেতিয়া পৃথিৱীখন আহে, তেতিয়াহ'লে কি হয়, সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মি পৃথিৱীত পৰে আৰু পৃথিৱীৰ ছাঁটো আহি পিনে চন্দ্ৰত পৰে, যাৰ ফলত আমি চন্দ্ৰটো দেখা নাপাওঁ। তেতিয়া এইখিনি সময়তে চন্দ্ৰগ্ৰহণ হয়। এতিয়া তোমালোকে নিশ্চয় গম পোৱা, যেতিয়া পৃথিৱীৰ পিছপিনে চন্দ্ৰটো আহিব, অলপ অলপকৈ আহিব, মানে পৃথিৱীৰ ছাঁটো অলপ অলপকৈ চন্দ্ৰত পৰি থাকিব, যাৰ ফলত চন্দ্ৰটো অলপ অলপকৈ নোহোৱা হৈ যায়। আৰু এনেদৰে চন্দ্ৰগ্ৰহণ হৈ যায়। যিমান সময় পৃথিৱীৰ পিছপিনে থাকে সিমান সময় চন্দ্ৰটো আমি দেখা নাপাওঁ, ফলত চন্দ্ৰগ্ৰহণ হৈ থাকে কিছু সময়ৰ বাবে। তাৰপিছত কিছু সময় পিছত চন্দ্ৰটো পৃথিৱীৰ ছাঁৰ পৰা আঁতৰ হৈ যায়, যাৰ ফলত আমি চন্দ্ৰটো দেখা পাওঁ, আৰু এইটোৱে হৈছে চন্দ্ৰগ্ৰহণ। এনেদৰে আমি কিছুমান আৰু নতুন ঘটনা দেখাব, যেনেদৰে ব্লু মুন দেখাব, কেতিয়াবা ৰেড মুন দেখাব, সেইবিলাকৰ বিষয়েও আমি পিছত ডিছকাছ কৰিম। এতিয়া চন্দ্ৰগ্ৰহণৰ নিচিনা সূৰ্যগ্ৰহণৰ একে বস্তু। চন্দ্ৰগ্ৰহণৰ সময়ত হৈছিল কি, সূৰ্য আৰু চন্দ্ৰৰ মাজত পৃথিৱী আহিছিল, কিন্তু সূৰ্যগ্ৰহণৰ সময়ত কি হ'ব, সূৰ্য আৰু পৃথিৱীৰ আগত থাকিব চন্দ্ৰ। তেতিয়া সূৰ্যৰ পৰা অহা ৰশ্মি চন্দ্ৰত পৰিব আৰু চন্দ্ৰৰ পৰা ছাঁটো ওলাই যাব, ছাঁটো ক'ত পৰিব, পৃথিৱীত পৰিব, যাৰ ফলত এই ঠাইখিনিত, ঠিক আছে, এই ঠাইখিনিত আমি কি দেখিম, সূৰ্যগ্ৰহণ হোৱাটো দেখিম। এইটোৱে হৈছে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ। এতিয়া ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে আমি ডিছকাছ কৰোঁ। সূৰ্যগ্ৰহণৰ পৰা আহিব পাৰে বা চন্দ্ৰগ্ৰহণৰ পৰাও আহিব পাৰে যে চন্দ্ৰগ্ৰহণৰ সময়ত সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰ থাকে, এনেকুৱা এটা অপশ্যন আহিব। 2 নম্বৰ অপশ্যন আহিব পাৰে চন্দ্ৰ আৰু পৃথিৱীৰ মাজত সূৰ্য থাকে। এতিয়া আমি গম পাব লাগিব যে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সময়ত কোনকেইটা বস্তু কোনটোৰ মাজত থাকে, তেতিয়াহ'লে আমি প্ৰশ্নবোৰ ভালদৰে এনচাৰ কৰিম। আজি ভিডিঅ'টো এইখিনিয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে আমি আপোনালোকক জনাই দিওঁ যে আমাৰ আচলতে তেজছ নামৰ এটা শিক্ষানুষ্ঠান আছে। এই শিক্ষানুষ্ঠান সৰ্থেবাৰীত অৱস্থিত। আপোনালোকে যদি যিকোনো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেতিয়াহ'লে আমাৰ শিক্ষানুষ্ঠানলৈ আহিব পাৰে আৰু আহি পিনে ইয়াত আপোনালোকৰ নিজৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে, যাক আমি ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনালোকক ইয়াত পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰাম। আৰু আপোনালোকে নিশ্চয় গম পাইছে, তেজছৰ ফলাফলসমূহ নিশ্চয় গম পাইছে, আৰু সেনেদৰে আপোনালোককো আমি সহায় কৰিবলৈ ভাল পাম। আপোনালোকেও আহি পিনে ইয়াত নিশ্চয় ভাল পাব। এইখিনি আজিৰ ভিডিঅ'টো ক'ব লগা বিষয়। ধন্যবাদ, থেংক ইউ, জয় হিন্দ।